আজি ৰাতিপুৱাই কাম বনবোৰ কৰি বাৰীলৈ আহিছোঁ। বহাগৰ বিহু বুলি কঁঠালমুচি খোৱাটো এটা পৰম্পৰা আছে। সেইকাৰণে বাৰীৰ কঁঠালজোপাত দেখিলোঁ ইমান ধুনীয়াকৈ কঁঠালবোৰ লাগি আছে, তাৰে এটা বোলো ছিঙি আনো। এয়া ছিঙি আনিবলৈ আহি গছজোপা দেখিছোঁ একেবাৰে লোমে লাগিছে। চাওকচোন ইমান ধুনীয়া লাগিছে। কেঁচা কঁঠালৰ তৰকাৰীটো সকলোৱে খাই ভাল পায় নহয় জানো? পিছে কঁঠাল খাবলৈ মিঠা, এঠা লাগিলে পিছে লাগে লেঠা। কি কৰিব, উপায়টো নাই, কাটি খাবই লাগিব, মুখৰ সোৱাদটো ল'বই লাগিব। আজি মই আপোনালোকক এই ভিডিঅ'টোত একেবাৰে আঠা নলগাকৈ কেঁচা কঁঠাল কাটিবলৈ শিকাম। ভিডিঅ'টো চাই থাকিবচোন দেই। কঁঠালটো আনিয়ে মই ওপৰৰ যিডাল ঠাৰি আছিলে, ঠাৰিডাল কাটি পেলাই অলপ দেৰি থৈ দিলোঁ। লগতে আঠাখিনি ওলাই গ'ল। এতিয়া আপোনালোকে এটা সৰু চৰিয়াত পানী লৈ ল'ব আৰু কঁঠালটো এনেই সৰুকৈ টুকুৰা কৰি ল'ব। আৰু কঁঠালৰ ভিতৰৰ যিটো দিল থাকে, এই অংশটো দেখিছেনে? এই অংশতে আটাইতকৈ বেছিকৈ আঠা থাকে আৰু গোটেই এই আঠা থকা অংশটো আপোনালোকে পিছতো উৰুৱাব পাৰিব, মানে সিজোৱাৰ পিছত। মই অলপ দেৰি পানীত তিয়াই থ'লোঁ। পানীত তিয়াই থোৱাৰ পিছত কুকাৰত দি পেলাই 2টামান চিটি মাৰি ল'ম। আৰু চিটি মৰালৈকে মই ভাবি থকা তেনেই সাধাৰণ কঁঠালৰ নিউট্ৰিশ্যন কিমান আছে আমি চাওঁচোন আহক। USDA অৰ্থাৎ ইউনাইটেড ষ্টেট ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰে প্ৰকাশ কৰি উলিওৱা তালিকাত পাৰ 100 গ্ৰাম জেক ফ্ৰুইটত এনাৰ্জি আছে 95 কেলৰি, প্ৰটিন আছে 1.27 গ্ৰাম, ফেট আছে 0.64 গ্ৰাম, কাৰ্বহাইড্ৰেট আছে 23.2 গ্ৰাম, ফাইবাৰ আছে 1.5 গ্ৰাম, চুগাৰ আছে 19.1 গ্ৰাম, কেলছিয়াম আছে 24 মিলিগ্ৰাম আৰু ভিটামিন চি আছে 13.7 গ্ৰাম। এতিয়া দেখিলেনে আপুনি? মই ভাবি থকা তেনেই সাধাৰণ কঁঠালত ইমান বেছি পৰিপুষ্টিৰে ভৰি আছে। আকৌ এতিয়া যাওঁ আমি ৰেচিপিৰ মাজলৈ। এয়া দেখিলেনে? মই ধুনীয়াকৈ 2টা চিটি মাৰি দিলোঁ। বেছি পেলপেলীয়াকৈ কঁঠালবোৰ নাই সিজোৱা দেই, অলপমান কোমল হোৱাকৈ সিজালোঁ। আৰু এয়া ঢাকনখন খুলি পেলাই মই অলপ কঁঠালখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এই আলুখিনি যিহেতু মই লগত বইল কৰা নাই, গতিকে এখন কেৰাহী ধুনীয়াকৈ পাতি লৈছোঁ। অলপমান তেল সৰহকৈ দি লৈ পেলাই তাত মই আলুখিনি সৰুকৈ ফ্ৰাই কৰি পেলাম। আৰু এইফালে আলুখিনি ফ্ৰাই হোৱা মানে মই কঁঠালখিনি গুচাই ল'ম। এতিয়া চাব দেই কি সহজতে কঁঠালখিনি বাকলিখিনি এৰাই যাব। আপোনালোকে ইচ্ছা কৰিলে অলপ ডাঠকৈ গুচাব, তেতিয়া সহজে এৰ খাই যাব। আৰু এতিয়া দেখিছেনে অকণমানো হাতত এঠা লগা নাই। এয়া হ'লনে সহজ পদ্ধতি? এইবাৰ আপোনালোকে ঘৰত এনেদৰে কঁঠাল খাই চাব এবাৰ। এই চাওকচোন কি ধুনীয়াকৈ কঁঠালখিনি বাকলি এৰ খাই গ'ল আৰু একো দিগদাৰো নহ'লে, আঠাও নালাগিলে হাতত। আৰু এতিয়া মই গোটেইখিনি কঁঠাল টুকুৰকৈ কাটি ল'ম। আৰু আনফালে চাওক, মই আলুখিনিও ফ্ৰাই কৰি আছিলোঁ। এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি ল'লোঁ। আৰু আলুখিনি এতিয়া নমাই পেলাই একেখিনি তেলতে মই যিখিনি কঁঠাল মই সৰুকৈ টুকুৰকৈ কাটি লৈছিলোঁ, সেই কঁঠালখিনিও অলপ ফ্ৰাই কৰি ল'ম। বৰ বেছি ডিপ ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰি ল'লেই হ'ল। আৰু এয়া দেখিছেনে কঁঠালখিনি প্ৰায় ফ্ৰাই কৰা হৈ গ'ল। মই অকণমান হালধিও দি দিলোঁ, বেছি বগা হৈ থকা দেখি। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ কাঢ়ি ল'ম। আৰু আনফালে মই ডাঙৰ 2টা পিঁয়াজ, নহৰু, বিলাহী আৰু কেঁচা জলকীয়া আৰু এটা তেজপাত গোটাই ল'লোঁ। আৰু এই যিখিনি তেল ফ্ৰাই কৰি থাকি গৈছিলে, সেইখিনি তেলতে মই অকণমান প্ৰথমতে চেনি দি দিলোঁ। চেনি দিয়াৰ পিছত তাত মই অকণমান চেনিখিনি ৰং উঠালৈকে তাতে কেৰাহীতে থাকিবলৈ দিলোঁ। তাৰপিছত মই তাত পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া, তেজপাত সকলোবোৰ দি ধুনীয়াকৈ অলপ দেৰি ভাজিলোঁ। ভাজি পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হোৱাৰ পিছত তাত মই ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ।
আৰু আনফালে এটা বাটিত মই 1 চামুচ ধনিয়া আৰু 1 চামুচ জিৰা গুড়ি তিয়াই থৈছিলোঁ আৰু সেইখিনিও মই তাৰ লগতে দি অলপ দেৰি ভাজিলোঁ আৰু তাৰ পিছতে অকণমান তাত পানী দি পিঁয়াজখিনি অকণমান গলি যোৱালৈকে থলোঁ হালধি অকণমান লগতে দি দিছিলোঁ দেই ক'বলৈকে পাহৰিছোঁ আৰু এয়া দেখিছে অকণমান পানী দি পেলাই এতিয়া পিঁয়াজখিনি গলালৈকে মই ৰৈ দিলোঁ আৰু দেখিছেনে এতিয়া ইমান ধুনীয়াকৈ তেল এৰি দিছে পিঁয়াজখিনিয়ে এতিয়া আমি ইয়াত কঁঠালৰ মুচিখিনি দি দিব লাগিব আৰু আমাৰ জানেই বিশেষ মানে আমি একদম তেল মছলা কম খাওঁ আজি কঁঠালৰ মুচি বুলি অলপ দিছোঁ আৰু হ'লেও বিশেষ জ্বলা চলা নাই দিয়া এয়া কঁঠালৰ মুচিখিনি ধুনীয়াকৈ মই তাত দি দিলোঁ পিছপাতটো দিবলৈ থাকি গৈছিলে এতিয়া আকৌ দি দিছোঁ লগতে আৰু ধুনীয়াকৈ অকণমান দেৰি ফ্ৰাই কৰি তাত মই এতিয়া পানী দি দিম আৰু দেখিছেনে পানী অকণমান মই সৰহকৈ দিছোঁ আৰু কঁঠালৰ মুচি থাকিলে মই বেলেগ খাই ইমান ভাল নাপাওঁ আৰু সেয়াই ভাত বা ৰুটি খাই ভাল পাওঁ আৰু আজি মই ৰুটিয়ে বনাম আৰু এয়া দেখিছেনে আমাৰ ফাইনেলি কঁঠালৰ মুচি হৈ গ'ল আৰু মানে বেছি জোল থকা নাই কৰা মই ৰুটি বনাই ল'লোঁ আনফালে আৰু এয়া ৰুটি পিঁয়াজ কঁঠালৰ মুচি সেয়াই খালোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে ইয়াত ৰেড চিলি বা অন্য কিবা টমেটো চচ দিব পাৰে আমি ঘৰুৱাভাৱে বনালে এইবিলাকৰ একেবাৰে ব্যৱহাৰ নকৰোঁৱে জ্বলাটো আমাৰ মায়েও নাখায় গতিকে এয়াই আছিলে সাধাৰণকৈ বনোৱা কঁঠালৰ মুচি আৰু আপোনালোকে এবাৰ ঘৰত বনাই চাব বনাই খাই চাব আৰু কেনেকুৱা হ'ল মোক এবাৰ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বোৰ নতুনকৈ বনাবলৈ লৈছোঁ গতিকে ইমান পৰিপক্কতাটো নাই অহা হ'লেও মৰম দিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ